to share it in the name of the প্ৰথমতে মই আপোনালোকৰ চেনেললৈ মই স্বাগতম জনাইছোঁ। আজি যেটো 4 নং বাঘংগুৰি সমষ্টিত আমাৰ হাইকমাণ্ড আমাৰ কংগ্ৰেছ দলৰ হাইকমাণ্ড লিডাৰ্ছসকলে যেটো মোৰ প্ৰতি আশা আৰু বিশ্বাস কৰি যেটো আমাৰ মোক টিকেট প্ৰদান কৰিছে। তো মই অনুৰোধ কৰিছোঁ আমাৰ 4 নং বাঘংগুৰি ৰাজ্যবাসীলৈ মোৰ অনুৰোধ থাকিল যাতে আমাৰ 4 নং বাঘংগুৰিৰ ৰাইজে যাতে মোক ভোটে জয়যুক্ত কৰে। যেটি বিজেপিৰ অন্যায় আৰু অত্যাচাৰ যেটো বিজেপিৰ যিখিনি ধৰ্ম আৰু জাতি ধৰ্ম মূল্যবৃত্তি যেটো সিহঁতে লৈ চৰকাৰ চলি আছে যাতে আমি এইটো সমাধান কৰিব পাৰিম। সেই পকে আজি মই এইটো ৰাইজসকলৰ অনুৰোধ থাকিল আমাৰ বাঘংগুৰিৰ ৰাজ্যবাসীলৈ যাতে তেখেতে মোক ভোটে জয়যুক্ত কৰে সেইখিনি মই অনুৰোধ কৰিছোঁ। নিশ্চয় মই যেটো ৰাইজৰ যিখিনি কংগ্ৰেছৰ কাৰণে উৎসাহিত কংগ্ৰেছক যিখিনি ৰাইজসকলে আঁকোৱালিত লৈছে য'তে আমি যাওঁ কংগ্ৰেছে মানে আমাৰ যেটো পাব্লিকসকলৰ যেটো মৰম চেনেহ কংগ্ৰেছৰ প্ৰতি যিখিনি সিহঁতৰ আগ্ৰহ তো মই নিশ্চয় মোৰ জিকাটো মই 100% বুলি মই ক'ব পাৰোঁ। যিখিনি ৰাইজৰ মৰম আৰু চেনেহ যিখিনি ৰাইজৰ ছাপৰ্টাৰ্ছ মই দেখিবলৈ পাইছোঁ এটিমধ্যে মই জিকিম বুলি মই আশা কৰিছোঁ। যুঁজটো এটিমধ্যে মই কাৰো লগত মই দেখা নাই তো সময়ত আপোনালোকে গম পাব। চ' থেংক ইউ। চাওক আমাৰ যিখিনি বেলেগ আমাৰ প্ৰতিভা বাইদেউ ডাঙৰীয়ানী তেখেতে হয় আমাৰ লোকেল হিচাপত চবেই লোকেলক বিচাৰে তেখেত আমাৰ লোকেল নহয় বুলি মই জানো। গতিকে প্ৰতিভা বাইদেউ তেখেতে কোকৰাঝাৰ ST চিটৰ হয় তেখেতে বাঘংগুৰিত খেলি আছে। গতিকে আমাৰ বাঘংগুৰিৰ ৰাইজবাসীয়ে তেখেতে লোকেল মানুহ বিচাৰিছে। যিসকল আমাৰ যেটো BPFৰ কেণ্ডিডেট তেখেতেও লোকেল নহয় বুলি সকলোৱে মানে ৰাইজে মানে মন্তব্য দিছে যে লোকেল নহয় এবাৰ আমি লোকেলক বিচাৰোঁ লোকেল মানুহক মই ভোট দি জয়যুক্ত কৰিম বুলি আমাৰ বাঘংগুৰি 4 নং বাঘংগুৰি ৰাজ্যবাসীয়ে লোকেল মানুহ বিচাৰিছে। তেখেতে যথেষ্ট মোক ছাপৰ্ট দি আছে আৰু মই আগন্তুক নিৰ্বাচনত মই হায়েষ্ট পদত জয়যুক্ত কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। আমাৰ নিৰ্বাচন কাৰ্যসূচী এতিয়া আমাৰ ইনষ্ট্ৰাকশ্যন দিব হাইকমাণ্ডৰ যেটো ইনষ্ট্ৰাকশ্যন যাব সেই হিচাপত আমি প্ৰচাৰ চলাম।